কনষ্টিটিউশ্যনত লিখা আছে সেই এগেইনষ্ট কথা মাত মাতিছে Nasa secretary betul. Jangan sambung dan yang betul logo ni. Ya. দল সংগঠন মিলি আজি ইয়াত লৰেন চিপি আউটপোষ্টত আমি আহিলোঁ FIR কাগজখন দিবলৈ তপন দাস দশৰথ দাস আৰু দীপক দে এই তিনিজন ব্যক্তিক সোনকালে অতি সোনকালে এৰেষ্ট কৰিব লাগে এইটো আমাৰ দাবী আৰু আমি ইয়াত লৰেন চিপি আহিলোঁ এইটো বিষয়টো লৈ সিহঁতে 6 শিডিউল মানে বুলি কৈ আছে 6 শিডিউল কি বিষয়ত আপোনালোকে মানিলে তপন দাসক মই সুধিব খুজিছোঁ 6 শিডিউল যদি আপোনালোকে মানে মাটিৰ অধিকাৰ খুজিবলৈ আপোনালোকে ক'ৰ পৰা অধিকাৰ পালে আপোনালোকে 6 শিডিউলৰ ভিতৰত মাটি খোজা অধিকাৰটো আছে নেকি আপোনালোকে চাই লওক ভালকৈ চাই লওক আৰু একবাৰ যদি এনেকুৱা হয় আমি বহুত ডাঙৰ কৰি আন্দোলন কৰিম সকলো কাৰ্বি আংলঙৰ জাতি জনগোষ্ঠী মিলি পেলাই আপোনাৰ বৰবিলত আমি আহিম কাৰ্বি মানুহ কিমান আছে কিমান নাই সেইবিলাক আমি দেখাম আৰু দীপক দেক আমি এটা ইয়াৰ পৰা ভাবুকি দিব খুজিছোঁ আপুনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEMৰ কাৰণে উঠাব পাৰে নমাব পাৰে সেইটো কেপাচিটি আপুনি ক'ত পৰা পালে কিমান জনসংখ্যা আছে আপোনাৰ লগত ইমান দম যেন আপোনালোকে দেখাইছে কিমান ক'ত পালে এইবিলাক পাৱাৰটো আমি কাৰ্বি বাঙালী ইমান দিনৰ পৰা আমি শান্তিমতে আছোঁ কাৰ্বি আংলঙত আপোনালোকে আহি পেলাই এইটো চিটুৱেশ্যনটো ক্ৰিয়েট কৰিব বিচাৰি আছে নেকি এইটো চিটুৱেশ্যনটো ক্ৰিয়েট কৰিব নালাগে আপোনালোকে ক্ষমা খোজক আৰু ক্ষমা নুখুজিলে আমি আৰু বহুত ডাঙৰ কৰি আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ আৰু আমাৰ লগত আছে আমাৰ KSAৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আৰু ফ'ৰাম ফৰ হিলছ অট'নমাছ ষ্টেটৰ প্ৰেছিডেণ্ট কনভিনৰ আৰু ছেক্ৰেটাৰী তেখেতলোকে আছে তেওঁলোকে ক'ব আৰু 6 মিলিটেণ্ট গ্ৰুপৰ অফিচ ছেক্ৰেটাৰীকেইটা আহিছে আমাৰ লগত একেলগে আমি সকলো কাৰ্বি মানুহ জনগোষ্ঠী আজি পাৰ্টি ধৰ্ম একো নোকোৱাকৈ আমি এই আন্দোলনটো বহাইছোঁ আমি বাইক ৰেলীটো কৰিব আহিছিলোঁ হ'লেও আমি পাৰ্মিশ্যন নোপোৱাৰ কাৰণে আমি আজি লং মাৰ্চ ৰেলীটো কৰি পেলাই আমি ইয়াত লৰেন চিপি আউটপোষ্টত আহি পেলাই এটা FIR কপি আমি দিব আহিছোঁ 3জন ব্যক্তিক এৰেষ্ট কৰিব লাগে বুলি আৰু তাৰপিছত যিখিনি কথা ক'বলৈ আছে আমাৰ জইণ্ট কনভেনাৰে ক'ব তেওঁলোকক আপুনি সুধিব পাৰে এইটো পাব নোৱাৰে এইটো কনষ্টিটিউশ্যনত লিখা আছে আৰু BJP গভৰ্ণমেণ্ট যদি কনষ্টিটিউশ্যন যদি সিহঁতৰ ডিমাণ্ড ওপৰত যদি পূৰণ কৰে একচেপ্ট কৰে তেনেহ'লে BJP গভৰ্ণমেণ্ট কনষ্টিটিউশ্যনটো কি কয় আপোনাৰ এইটো মানি নোলোৱা এইটোৱে ক'ব লাগিব ব্ৰেকাৰ্ছ অফ কনষ্টিটিউশ্যন ল' ব্ৰেকাৰ বুলি আমি ক'বলৈ বাধ্য হৈ যাম গতিকে আপুনি বেংগলী হওক
বা বেলেগ নন ট্ৰাইবেল হওক যে আপুনি নিজে জানিব লাগে সেইটো এৰিয়াটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াহে কাৰ্বি ট্ৰাইব বা ST ট্ৰাইবৰ কাৰণে দিয়া হৈছে সেইটো জেগাত আমাৰ যি অধিকাৰ আছে সেইটো নিজে জানিব লাগিব মাত নামাতা আগত এটা আপুনি নিজে একো ইনফৰমেশ্যন নথকাকৈ আপুনি মাত মাতিছে আপুনি নিজে কষ্ট পাব আৰু আপুনি এইটো ক'লে যে কমিউনিয়েল কথাটো ক'লে সেইটোতো হ'ব নোৱাৰে কাৰ্বি আংলং শিডিউল ট্ৰাইব ৰিকগনাইজ অৰ্ডাৰ 1951 পৰা এই কাৰ্বি আংলঙৰে কোন জাতিহে মাটি ৰাইটছ পাব তাত গোটেই লিখা আছে তাৰ বাহিৰে আমি একো কথা ক'বলৈ যোৱা নাই আৰু কনষ্টিটিউশ্যন থকা বস্তু আপোনাৰবিলাকে নথকা বস্তুহে আপোনাৰবিলাক খুজি আছে সেইটোতো দিব নোৱাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত দিব নোৱাৰে বাই চান্স দি দিয়ে আমি গোটেই কাৰ্বি দল সংগঠনহে আমি গোটেই খাৰা হৈ আমি ডেম'ক্ৰেটিকেলি আমি বাধ্য হ'ম প্ৰটেষ্ট কৰিবৰ কাৰণে চ' গতিকে আপুনি নিজে জানি লওক 1951 শিডিউল ট্ৰাইবছ ৰিকগনাইজ অৰ্ডাৰ তাত লিখা আছে কোন জাতিহে ইয়াত মাটি পটা পাব এইটো কাৰ্ড অফ ইয়াৰ তো তাৰ আগত আহাকেইটা এণ্টাইটল হ'ব পাৰে কিন্তু 1951 পাছত আহাটো তাতে গোটেই লিখা আছে গভৰ্ণমেণ্ট অলৰেডি এপ্ৰুভ হৈ গ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট পাৰ্লিমেণ্টে তো তাৰ বিৰোধে আপুনিবিলাক যাব নালাগে আৰু আমি আজি আহিছোঁ আজি প্ৰটেষ্ট কৰিছোঁ আৰু আমি ল' এণ্ড অৰ্ডাৰক এইটোৱে অনুৰোধ FIRও আমি দিলোঁ এপ্লিকেশ্যন যে আনকনষ্টিটিউশ্যন শব্দ কমিউনিয়েল কথা যোনটো ক'লে দীপক দাস এণ্ড গ্ৰুপছ সেই আনকনষ্টিটিউশ্যন কথা কোৱাৰ ক্ষেত্ৰত ল' এণ্ড অৰ্ডাৰে সোনকালে কালিৰ ভিতৰত এৰেষ্ট কৰিব লাগিব যদি এৰেষ্ট নহয় আমি গোটেই কাৰ্বি ট্ৰাইবছ ST ট্ৰাইব যিমান আছে আমি বাধ্য হ'ম পিচফুলি ডেম'ক্ৰেটিকেলি আমি প্ৰটেষ্ট কৰিবৰ কাৰণে এইটোহে আজি ইয়াৰ পৰা